কি চলি আছিল পাৰ্লাৰৰ ভিতৰত পাৰ্লাৰত চলিল আৰক্ষীৰ অভিযান আৰু তাৰ পিছত পাৰ্লাৰৰ নামত অনৈতিক কাৰ্যচলাৰ অভিযোগ বিভিন্নজনৰ অভিযোগৰ ভিত্তিত চলিল আৰক্ষীৰ অভিযান চক্ৰ আৰক্ষী বিষয়া চাণক্য দেউৰী আৰু হাউলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলায় পাৰ্লাৰখনত ইউনিসেক্স পাৰ্লাৰখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 4 যুৱক যুৱতী এই পাৰ্লাৰখনত আজি এটা অবৈধ কাম মানে চলি থকা বুলি গম পাইছিলোঁ গম পাই থকাৰ পিছত মই দেখিছিলোঁ কি যে এটা আৰক্ষীৰ বৃহৎ দল এটা আহিছিলে আহি তেওঁলোকৰ মানে পাৰ্লাৰৰ ভিতৰৰ পৰা মানুহ এজন ধৰি লৈ যোৱা দেখা পাইছোঁ প্লাছ আপোনাৰ ইফালে পাৰ্লাৰৰ ভিতৰত বহুত অবৈধ কাম কৰি থকা বুলি আজি বহুত গম পালোঁ আৰু তাৰ পিছত পাৰ্লাৰৰ ভিতৰৰ পৰা দুজন ছোৱালী দুজন মানুহ ধৰি লৈ গৈছে হাউলি থানায় একেবাৰে মানে পাৰিলে ক'ব পাৰি মানে কাপোৰ নাই বুলিয়ে ক'ব পাৰি বিভিন্নজনৰ দাবী যে পাৰ্লাৰখনৰ মালিকৰ সৈতে কেইবাগৰাকী ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ সম্পৰ্কও আছে হাউলিৰ পৰা জাহিৰ আব্বাছৰ ৰিপৰ্ট টাইম 8